জানিলে মই এতিয়া সাধু কম এটা সাধুটোৰ নাম হয় বুঢ়া বুঢ়ী আৰু শিয়াল এজনী বুঢ়ী আছিল দেই আৰু বুঢ়াও এটা আছিল তাৰপিছত এদিন বুঢ়াই কণীকণৰ ৰুবলৈ আনিলে তাৰপিছত আৰু ঘপককৈ শিয়ালটো আহি গ'ল নহয় তাৰপিছত অ' কাকা আপুনি এয়া কি কৰিছে তাৰপিছত মইতো কণীকণৰ ৰুবলৈ আনিছোঁ তই যাওঁচোন পূজাতে আহিবি আপুনি সিজাই ৰুইছেনে কেনেকৈ ৰুইছে মইতো সিজাই ৰোৱা নাই আপুনি আগতে সিজাই লওক সিজাই পেলাই ৰুই থ'ব ৰাতিকৈ তাৰপিছত আকৌ ৰাতিপুৱা দেখিব চকচককৈ বাঢ়ি আহিব তেতিয়াহ'লে মই সেইটো কামকে কৰিব লাগিব তাৰপিছত আৰু সিজাই পেলাই লগাইছে আৰু কচুপা তাৰপিছত শিয়ালটো ৰাতি বুঢ়া শুওঁতে আহি গ'ল নহয় শিয়ালটো তাৰপিছত গোটেই কচুখিনি কাটি গুচি গ'লগৈ খাই থোৱাৰ পিছত দেখিলে বুঢ়াই উঠি আহি এটাও কচু নাই ইয়াত শিয়ালটোক আজি ঘটনা এটা দিব লাগিব মস্ত তাৰপিছত আৰু বুঢ়ীক ক'লে বুঢ়ী তই মই মুড়িকে চিঞৰিবি সি আহি পেলাই কিয় ইমান চিঞৰিছ কানি কানি কিয় ইমান চিঞৰিছ কানি কানি তাৰপিছত তই কবি বুঢ়া মৰিল তাৰপিছত সি তই পাৰ যদি বুঢ়াক লৈ উলিয়াই আনি খাই থৈ গুচি যাম আজি মজা তাৰপিছত গ'ল আৰু উলিয়াবলৈ তাৰপিছত বুঢ়ীয়ে পিছফালৰ পৰা চালাখন মাৰি দিলে তাৰপিছততো বুঢ়াই চেটাক দিলে তাৰপিছত বুঢ়া আহিলে তাৰপিছত জংঘলৰ ভিতৰত সোমাই গ'ল আকৌ এদিন বুঢ়ী জীয়েকৰ ঘৰলৈ যাব মন গৈছিল দেই তাৰপিছত এনেকৈ গ'ল আৰু বুঢ়া কথা নামানি পেলাই তাৰপিছত গৈ পেলাই বাটতে শিয়ালটো ওলাল নহয় শিয়ালটো ওলাই কৈছে মইতো আজি সদায় বুঢ়াই কালি মাৰ দিলে মোক তোক আজি সদায় নেৰিম মই বহুত দিন ছোৱালীজনী দেখা নাই মোক আজি দিবি